মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সিদিনা আলোচনা কৰিছিলোঁ যে সেই শৰৎকালৰ সেই অভিষেক উৎসৱৰ দিনটোত নেলছন মেণ্ডেলাৰ সংগী হিচাপে তেওঁৰ একমাত্ৰ ছোৱালী জেনানী আছিল আৰু সৰু ৰংগমঞ্চত মিষ্টাৰ ডি ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল আৰু আজি তাৰ পিছৰ পৰা হ'ব Then Thabo Mbeki was sworn in as first deputy president. When it was my turn, I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people, to the assembled guests and the watching world, I said. তাৰ পিছত থাবো এম্বেকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল আৰু যেতিয়া মোৰ পাল পৰিছিল তেতিয়া মই প্ৰজাতন্ত্ৰ আৰু জনগণৰ উন্নতিৰ বাবে নিজকে নিয়োজিত কৰিবলৈ আৰু সংবিধান ৰক্ষা কৰিবলৈ শপত লৈছিলোঁ সমবেত অতিথিসকলক আৰু নিৰীক্ষক বিশ্বক মই কৈছিলোঁ Today all of us do by our presence here confer glory and hope to newborn liberty out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. আজি আমি সকলোৱে ইয়াত সমবেত হৈছোঁ নৱজাত স্বাধীনতাক লৈ আমি গৰ্ববোধ কৰিছোঁ আশা দিছোঁ সেই নৱজাত স্বাধীনতাক লৈ দীৰ্ঘদিন ধৰি চলি থকা অসাধাৰণ মানৱ বিপৰ্যয়ৰ অভিজ্ঞতাৰ পৰা এক সমাজ গঢ়ি উঠিব য'ত মানৱতাই গৰ্ববোধ কৰিব We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. We thank all of our distinguished international guests for having come to take possession with the people of our country of what is, after all, a common victory for justice, for peace, for human dignity. আমি সৌহিদিনালৈকে যিসকলে আইনৰ আশ্ৰয় পোৱা নাছিলোঁ সেইসকলে এতিয়া আমাৰ মাটিত আমাৰ জাতি গঠনৰ অধিকাৰ পাইছোঁ আমাৰ দেশৰ ন্যায় শান্তি আৰু মানৱ মৰ্যাদাৰ সাধাৰণ বিজয়ৰ বাবে আমাৰ দেশৰ জনসাধাৰণৰ সৈতে ভাগ লোৱা আমাৰ বিখ্যাত আন্তৰ্জাতিক অতিথিসকলক আমি ধন্যবাদ জনাইছোঁ যেহেতু তেওঁলোকে আমাৰ এই বিজয় উৎসৱৰ সৈতে ভাগ লোৱাৰ বাবে দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছে We have at last achieved our political emancipation. We pledged ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. অৱশেষত আমি আমাৰ ৰাজনৈতিক দাসত্ব বন্ধনৰ পৰা মুক্ত হৈছিলোঁ আমি আমাৰ জনগণক অনবৰতে চলি থকা দাৰিদ্ৰতাৰ দাসত্ব বঞ্চনা দুৰ্ভোগ লিংগ আৰু অন্যান্য প্ৰভেদ জ্ঞানৰ পৰা মুক্ত কৰিবলৈ শপত লৈছিলোঁ আমি আৰু এতিয়া ইংৰাজবিলাকৰ দাসত্বত থাকিবলগীয়া নহয় বা ইংৰাজসকলৰ তলতীয়া হৈ থাকিবলগীয়া নহয় আমি এতিয়া সকলোই মুক্ত Never and never again shall it be that
This beautiful land will again experience the oppression of one by another. বহুদিন ধৰি দক্ষিণ আফ্ৰিকাৰ মাটিত এজনে অন্য এজনক অৰ্থাৎ বগা মানুহবোৰে কলা মানুহবোৰক চলাই থকা নিৰ্যাতন অত্যাচাৰ ইমান দিনলৈকে দক্ষিণ আফ্ৰিকাৰ বাসিন্দাসকলে সহ্য কৰিবলগীয়া হৈছিল আৰু অৱশেষত আমি আমাৰ চৰকাৰ গঠন কৰিছিলোঁ আৰু আমাৰ এই মনোমোহা দেশখনত এজনৰ পিছত আনজন অত্যাচাৰৰ কবলত পৰাৰ অভিজ্ঞতা লাভ কৰিবলগীয়া নহয় আমি এতিয়া স্বাধীন The sun shall never set on so glorious a human achievement. এনে গৌৰৱপূৰ্ণ মানৱ উন্নতিত সূৰ্য কেতিয়াও অস্ত নাযাব Let freedom reign. God bless Africa. এতিয়া স্বাধীনতাই ৰাজত্ব কৰক ঈশ্বৰে দক্ষিণ আফ্ৰিকাক আশীৰ্বাদ দিয়ক ইমানতেই আমাৰ প্ৰথম খণ্ডটো সমাপ্ত হ'ল আৰু কিছু চমু প্ৰশ্নৰ উত্তৰ মই যুগুতাইছোঁ সেইবোৰ দি আছোঁ লগতে ছাত্ৰ ছাত্ৰীসকলক মোৰ ভিডিঅ'টো মনোযোগেৰে শুনিবলৈ আহ্বান জনাইছোঁ আৰু কৰবাত বুজি নাপালে বিনা দ্বিধাই মোক প্ৰশ্ন কৰিবলৈ বা সকলো সমস্যা সমাধানৰ বাবে মোৰ সৈতে যোগাযোগ কৰিবলৈ বা এই গ্ৰুপত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ